নমস্কাৰ, মই জানো পোহৰ পিকচাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দশমী বাবে মই আমাৰ ঘৰৰ ওচৰত পূজা মণ্ডপলৈ আহিছোঁ। ইয়াত সেন্দুৰ খেলো হ'ব। তাৰপিছত আমি দেৱী উতোৱাবলৈ যাম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া সেন্দুৰৰ খেল ষ্টাৰ্ট হ'ব, আপোনালোকে চাওক। অথনি সেন্দুৰ খেল চেল হৈ যোৱাৰ পিছত এতিয়া আমি দেৱী উতোৱাবলৈ যাম। দেৱী উতোৱাবলৈ কিমান মানুহ যাবলৈ দিয়ে নাজানো, আমি গৈ পেলাইহে গম পাম। আপোনালোকে চাই থাকক ভিডিঅ'টো, গৈ পেলাই গম পাম কি হয়গৈ কি নহয়। আৰু অলপ দেৰি পাছতে দেৱী লৈ যোৱা হ'ব। এইবাৰ অলপ দুখ লাগিছে, প্ৰত্যেক বছৰে দুখ লাগে এইটো সময়ত। এইবাৰ দুৰ্গা পূজা সীমিত পৰ্যায়টো পতা হৈছিল, সেইবাবে বেছি দুখ লাগিছে আমাৰ। মানুহ এটা হ'লেও যাব লাগিব ধৰি, কি কথা কওঁ? ৰবৰ আছে আগৰ দৰে এইবাৰ দশমীত মানুহ নাই, বহুত কম সংখ্যক মানুহ আহিছে। আৰু প্ৰত্যেক বছৰ নেহেবলৈ আমি দেৱী উতোৱাবলৈ যাওঁ। এইবাৰ ওচৰতে ঘাট তাত উতোৱাম।
আমি আহি পাই গ'লো একে ওচৰতে এইটো ঘাটত আমি দিমগৈ আপোনালোকে দেখিব অলপ পিছতে বহুত সোনকালে পেলাই আগতে আমি নেহেৰু বুলি যাওঁ এইবাৰ একে ওচৰৰ ঘাট এটাতে আহিছোঁ একদম বেয়া লাগিছে আৰু মন চন এইটো ঘাটতে আমি দেৱী বিসৰ্জন দিম এবাৰ আপোনাৰ মালিকজন এজন ৰঞ্জিত বৰা মোৰ লগত আহিছে আপোনাৰ নামটো ধীৰাজ দাস দিনেশ দাস এবাৰ দি দিয়কচোন আমাৰ ৰাইজক শুনাই দিয়ক চালিয়াকে দিয়ক আপোনাৰ স্পীচৰ কাটি দিয়ক যাম এই যে কলগছটো হয় ইয়াত কি থাকে মানে কিয় পূজা কৰা হয় মানে তাত নবিত গছ থাকে নবিত হ'ল কল ডালিমি তাৰপিছত তোমাৰ বেল গছ থাকে এনেকৈ নবিত গছ থাকে নবিতৰ নগৰাকী দুৰ্গা থাকে দেৱী এই দুৰ্গা নগৰাকী দেৱী মিলাই নৱদুৰ্গা হয় এই দুৰ্গাৰে এটা অংশ তাৰমানে মানে দুৰ্গাই অসুৰক অকলে বধ কৰিব নোৱাৰেতো সেইগৰাকী দেৱীক লৈ লৈছে নৱদুৰ্গা অন্যবাৰৰ তুলনাত এইবাৰ দেৱীক সোনকালে বিদায় দিয়া হ'ল কিবা এটা বেয়া লাগিছে হ'লেও প্ৰকৃতিৰ নিয়ম যেতিয়া পালন কৰিবই লাগিব আজিৰ ভিডিঅ'ত ইমানেই ধন্যবাদ